नमस्कार बंधुসকল मैं ज्योति माझी আপোনাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জ্যোতি অফিচলৈ। আপোনালোকৰ মাজত বহু কেইদিন ধৰি ভিডিঅ' দিব পৰা নাছিলো, সেই কাৰণে ক্ষমা বিচাৰিছো। আজি আপোনালোকৰ ওচৰত লৈ আহিছো নতুন ভিডিঅ'। বন্ধুসকল আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহলে আপোনালোক চৰকাৰী ঘৰ পাব পাৰে। কেনেদৰে আপোনালোক চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব তাকে জানিবৰ কাৰণে আপোনালোক মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক। আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম কেনেদৰে এপ্লাই কৰিব পাৰি। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাইডত থকা বেল বটনটো দবাবলৈ নাপাহৰিব, তেতিয়াহে মোৰ শেহতীয়া নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই যাব। তেনেহলে বলক ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰিছে মই ব্ৰাউজাৰ এটা ওপেন কৰি লৈছোঁ। আপোনালোকে ওপেন কৰি ল'ব। ওপেন কৰাৰ পাছত সাৰ্চ বাৰত গৈ টাইপ কৰিব লাগিব pmays.gov.in। टाइप कर दिया पाছত आपलोग सिम्पली सार्च कर দিব। सार्च कर दिया पाছত आपलोग ওচৰত নতুন পেজ এটা ওপেন হৈ যাব। আপোনালোক চাব পাৰিছে PM আৰবান প্ৰগ্ৰেছ আপোনালোক দেখা পাইছে। আপোনালোক ওপৰ ফালে দেখা পাব 3 ডটটো, ইয়াত আপোনালোক ক্লিক কৰি দিব। ক্লিক কৰি দিয়া পাছত আপোনালোক তল ফালে আহি যাব। তল ফালে অহা পাছত আপোনালোক দেখা পাব ডেস্কটপ সাইডত আছে বক্সটো, এই বক্সত টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই দিয়া পাছত আপোনালোকৰ সাইটটো ডেস্কটপ মোডত ওপেন হৈ যাব। আপোনালোক মোবাইলত দি কৰিব পাৰে, নাইবা আপোনালোকৰ PC বা ডেস্কটপ থাকিলে তাত কৰিব ল'ব পাৰিব। আপোনালোক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, তাত ক্লিক কৰি আপোনালোক এইটো সাইডত আহিব পাৰিব। আপোনালোক ওপৰ ফালে দেখা পাব 3 লাইন, ইয়াত আপোনালোক ক্লিক কৰি দিব। ক্লিক কৰি দিয়া পাছত আপোনালোক ফাৰ্ষ্ট দেখা পাইছে সাৰ্চ বেনিফিচিয়াৰী, 2 নম্বৰ আছে সিটিজেন এছাইনমেণ্ট। আপোনালোক এই সিটিজেন এছাইনমেণ্ট ডাবল ক্লিক কৰি দিব। ডাবল ক্লিক কৰি দিয়া পাছত আপোনালোক দেখা পাব অনলাইন এপ্লাই অনলাইন, ইয়াত আপোনালোক ডাবল ক্লিক কৰি দিব। মই ডাবল ক্লিক কৰি দিছোঁ। কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিলোঁ। ৱেইট কৰাৰ পাছত আপোনালোক দেখা পাইছে নতুন পেজ এটা ওপেন হৈ গৈছে। আপোনালোকে এনেদৰে নতুন পেজ এটা ওপেন হৈ যাব। ফাৰ্ষ্ট আছে চেক আধাৰ ভাৰ্চুৱেল ID নাম্বাৰ, আপোনালোক দেখা পাইছে ফাৰ্ষ্ট আছে আধাৰ, তাৰপিছত ভাৰ্চুৱেল ID, সাইড আছে নেম এজ পাৰ আধাৰ। আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ আছে নাম, সেই নামটো ইয়াত সেম টু সেম এণ্টাৰ কৰিব লাগিব, টাইপ কৰিব লাগিব। ফাৰ্ষ্ট আছে আধাৰ টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই দিয়াৰ পাছত এইটো বক্সত আপোনালোকৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিব। মই আধাৰ নাম্বাৰটো এণ্টাৰ কৰিছোঁ মোৰ, আপোনালোকে এণ্টাৰ কৰি ল'ব। আধাৰ নাম্বাৰ এণ্টাৰ কৰি দিয়াৰ পাছত চাইড আছে নেম, ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰ যোনটো নেম আছিলে এই নামটো ইয়াত সেম টু সেম এণ্টাৰ কৰি দিব, টাইপ কৰি দিব। টাইপ কৰি দিছোঁ মই। টাইপ কৰি দিয়াৰ পাছত আপোনালোক দেখা পাব তলফালে এইবোৰ আপোনালোক পঢ়ি চাব পাৰে। পঢ়ি চোৱাৰ পাছত আপোনালোক তলফালে আহি যাব। আপোনালোকে তলফালে আহি যাব। তলফালে অহাৰ পাছত আপোনালোক দেখা পাব ক্লিক হেয়াৰ টু ইণ্ডিকেট ডেট ইউ হেভ ৰেড এণ্ড এগ্ৰি টু শ্বেয়াৰ আধাৰ। আপোনালোক এইটো বছৰত টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই দিয়াৰ পাছত আপোনালোক তলফালে দেখা পাব চেকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিব লাগিব। পেজটো লোডিং হ'লে টাইম লাগে। লোডিং হোৱাৰ পাছত আপোনালোকৰ ওচৰত নতুন এণ্টাৰপ্ৰাইজ এটা ওপেন হৈ গৈছে। এইটো ফৰ্মটো আপোনালোকৰ শ্ব' হৈ গৈছে। এইটো ফৰ্ম ফিল আপ আপোনালোক কৰিব লাগিব। কৰাৰ পাছতহে আপোনালোকৰ ছাবমিট কৰিব লাগিব। ফাৰ্ষ্ট আছে আপোনালোকক দেখুৱাই দি আছোঁ ষ্টেট নেম, ইয়াত আপোনালোকৰ ষ্টেট নেমটো চিলেক্ট কৰি ল'ব আছাম। ষ্টেট নেম চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোক দেখা পাব ডিষ্ট্ৰিক্ট নেম, ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মই মোৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ। তাৰপাছত আপোনালোকৰ চাইডৰ ফালে দেখা পাব আৰ ইয়ৰ ফ্ৰম প্লেনিং এৰিয়া ডেভেলপমেণ্ট, আপোনালোক এইটোত নোট ক্লিক কৰি দিব। মোৰ নোট ক্লিক আছে। আপোনালোক যদি ইয়েছত থাকিলে থাকে নোট ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ পাছত আপোনালোক তলফালে একো কৰিব নালাগে। আপোনালোক তলফালে আহি যাব। তলফালে অহাৰ পাছত দেখা পাব এছ নেম হেড অফ দ্য ফেমিলি, নেমটো অট'মেটিক আহি গৈছে। যাৰ নামত এপ্লাই কৰিব তেখেতৰ নাম অট'মেটিক আহি গৈছে। চাইডত আছে জেণ্ডাৰ, আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। জেণ্ডাৰটো চিলেক্ট কৰি লোৱাৰ পাছত তলফালে আহি যাব। তলফালে অহাৰ পাছত দেখা পাব ফাদাৰ নেম, আপোনালোকৰ ফাদাৰ নেম যাৰ নাম কৰিছে তেখেতৰ ফাদাৰ নেমটো ইয়াত এণ্টাৰ কৰিব লাগিব। মই টাইপ কৰিব লাগিব। মই টাইপ কৰি দিছোঁ ফাদাৰ নেমটো। টাইপ কৰি দিয়াৰ পাছত চাইডত আছে এজ অফ হেড অফ দ্য ফেমিলি, ইয়াত আপোনালোকৰ যাৰ নাম এপ্লাই কৰি আছে ঘৰৰ কাৰণে তেখেতৰ এজটো ইয়াত দি দিব। মই মোৰ এজটো দি দিছোঁ, আপোনালোকো দি ল'ব। এজটো দিয়াৰ পাছত চাইডত আছে তলফালে প্ৰেজেণ্ট এড্ৰেছ এণ্ড কণ্টেক্ট ডিটেইলছ, আৰু তাৰ চাইডত আছে পাৰ্মানেণ্ট এড্ৰেছ। তলত আছে হাউচ ফ্লেট ড'ৰ, যদি হাউচ নাম্বাৰ থাকে হাউচ নাম্বাৰ দি দিব। মই মোৰ হাউচ নাম্বাৰ দি দিছোঁ, মোৰ আছে, আপোনালোকক দি ল'ব। হাউচ নাম্বাৰ দিয়াৰ পাছত চাইডত আছে
एक টিক মাৰ্ক লগাই দিব সেম এজ প্ৰেজেন্ট এড্ৰেছ ইয়াত টিক মাৰ্ক লগাই দিব মই টিক মাৰ্ক লগাই দিছোঁ টিক মাৰ্ক লগাই দিয়াৰ পাছত মোক দেখাইছে প্লিজ এণ্টাৰ প্ৰেজেন্ট এড্ৰেছ নেম দাস দেখাইছে ইয়াত টাইপ কৰিব লাগে মই লোৱা নাই মই টাইপ কৰি দিওঁ আপোনালোকে যদি লয় তেনেহ'লে সেম এড কৰি দিওঁ মই টাইপ কৰি দিছোঁ পাৰ্মানেণ্ট এড্ৰেছটো সেম টাইপ কৰি দিয়াৰ পাছত আপোনালোক তলফালে দেখা পাব নেম অফ দ্য ষ্ট্ৰিক্ট যদি থাকে তেনেহ'লে দি দিব চাইডত আছে তাৰ চাইডত দি দিব मैं दी दिसो आपनको दी लग देखा पासे मैं फर्म फिलअप कर दिसो साइडर तलफाले आहि जाओ तलफाले देखाब सिटी नेम तो आहि गइसे तार साइडर আছে सिटी विलेज नेम दी দিব आपनकर सिटी विलेज नेम तो मैं दी दिसो आपनको दी लब दिया पाছত आपन तलफाले देखाब डिस्ट्रिक्ट नेम तो ऑटोमेटिक आहि गइसे साइडर আছে डिस्ट्रिक्ट नेम ইয়াত आपन डिस्ट्रिक्ट नेम तो सिलेक्ट কৰিব লাগে মোৰ অহা নাই आपनको আহিলে দি चॉइस कर लब चॉइस कर लोৱাৰ পাছত তলফালে দেখা পাব পিন কোড ইয়াত আপোনালোকৰ পিন কোডটো দিব লাগিব মই মোৰ পিন কোডটো দিছোঁ পিন কোডটো দিয়াৰ পাছত দেখা পাইছে মোৰ ফৰ্ম ফিল আপ হৈ গৈছে মই দেখুৱাই দি আছোঁ মোৰ আধাৰ নম্বৰ দি আছে আধাৰ নম্বৰ আহি গৈছে তলফালে দেখা পাব আধাৰ আইডি টাইপ আপোনালোকে ইয়াত কি আইডি দিব বিচাৰে মই পেন কাৰ্ডটো দি দিছোঁ পেন কাৰ্ডটো মোৰ সিলেক্ট হৈ গৈছে আপোনালোকক তলফালে দেখা দিছোঁ তলফালে দেখা দিয়াৰ পাছত তলফালে অহাৰ পাছত আপোনালোকে দেখা পাব পেন কাৰ্ড নাম্বাৰ এইটো পাছত আপোনালোকৰ পেন কাৰ্ড নাম্বাৰটো দিব লাগিব মই মোৰ পেন কাৰ্ড নাম্বাৰটো দি দিছোঁ পেন কাৰ্ড নাম্বাৰ দিয়াৰ পাছত আপোনালোকে তলফালে দেখা পাব ফেমিলি মেম্বাৰ ডিটেইলছ ইয়াত আপোনালোকৰ ফেমিলি ঘৰৰ পৰিয়ালৰ সদস্যৰ নাম দিব লাগিব কেইজন আছে ফাৰ্ষ্ট আছে ৰিলিজন ইয়াত ক্লিক কৰি দিব সিলেক্ট ৰিলিজনত মই ক্লিক কৰি দিছোঁ কাক দিব তেখেতৰ ইয়াত ৱাইফ হয় নে কি হাজবেণ্ড হয় এইটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পাছত আপোনালোক তলফালে আহি যাব তলফালে আহি যোৱাৰ পাছত মই ইয়াত মেৰিট ষ্টেটাছ শ্ব' কৰিব লাগিব তেতিয়া হ'ব মই চন দি দিছোঁ চন দিয়াৰ পাছতো ইয়াত দেখুৱাই আছে প্লিজ চিলেক্ট মেৰিট ষ্টেটাছ হেড অফ ফেমিলি মেৰিট ষ্টেটাছটো চিলেক্ট কৰিব লাগিব তেতিয়াহে মই মেৰিট ষ্টেটাছটো চিলেক্ট কৰা নাছিলোঁ সেইকাৰণে অহা নাই এৰপৰা দেখা পাইছে মেৰিট ষ্টেটাছ ইয়াত চিলেক্ট কৰি ল'ব মই মেৰিটটো চিলেক্ট কৰি লৈছোঁ আপোনালোকে চিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পাছত আপোনালোক তলফালে দেখাব সিলেক্ট ৰিলিজন ইয়াত ক্লিক কৰি দিব তাৰপিছত ৱাইপত ক্লিক কৰিলে আপোনাৰ যোন হয় আপোনাক কৰি ল'ব আপোনালোকৰ মতে মই আপোনালোকক দেখুৱাই দি আছোঁ আপোনালোকৰ সুবিধাৰ বাবে সাইডত আছে জেন্ডাৰ আপোনালোক জেন্ডাৰটো সিলেক্ট কৰি ল'ব মই জেন্ডাৰ সিলেক্ট কৰি লৈছোঁ সিলেক্ট কৰি লোৱাৰ পাছত এজ এইটো বস্তু আপোনালোকে এজটো দিব লাগিব যাৰ নাম দিব মই এজটো দি দিছোঁ এজটো দিয়াৰ পাছত সাইডত আছে আধাৰ ভাৰ্চুৱেল আইডি আপোনাৰ আধাৰ নম্বৰ দিব পাৰিব এইটো বক্সত দি ল'ব দিয়াৰ পাছত আধাৰ আইডি আপোনালোকে তেখেতৰ কি আইডি দিব বিচাৰে সেইটো সিলেক্ট কৰি ল'ব চইচ কৰি ল'ব চইচ কৰি লোৱাৰ পাছত আইডি নাম্বাৰটো দিব পাৰিব নিদিলেও হ'ব যদি আৰু ফেমিলি ডিটেইল এড কৰিব বিচাৰে ফেমিলি ডিটেইল সদস্য আপোনালোকৰ এডত ক্লিক কৰি দিব এডত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ তলত আকৌ শ্ব' হৈ যাব ফেমিলি এড কৰিবৰ কাৰণে তলফালে আছে ৰিলিজন আমাৰ সিলেক্ট ৰিলিজনত ক্লিক কৰি ল'ব ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে হিন্দু মুছলিম এইটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পাছত আকৌ তলফালে আহি যাব তলফালে অহাৰ পাছত চাইডত আছে কাষ্ট ইয়াত আপোনালোকৰ কাষ্টটো সিলেক্ট কৰি ল'ব মই কাষ্টটো সিলেক্ট কৰি লৈছোঁ কৰি লোৱাৰ পাছত আপোনালোক তলফালে আহি যাব তলফালে অহাৰ পাছত দেখা পাব ৱেডাৰ পাৰ্চন উইথ ডিছেবিলিটি আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে তেনেহ'লে ইয়েছ দিব নহ'লে নট ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ তলফালে দেখা পাব ৱেডাৰ দ্য ফেমিলি অনাৰ এনি হাউচ এনিৱেৰ ইন ইণ্ডিয়া আপোনাৰ যদি ইণ্ডিয়াৰ ভিতৰত হয় তেনেহ'লে ইয়েছ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আকৌ ওপৰত গুচি গৈছে পেজটো আপোনাৰ তলফালে আহি যাব তলফালে অহাৰ পাছত দেখা পাব লোকেলিটি আপোনালোকৰ ইয়াত লোকেলিটি দি দিব মই দি দিছোঁ লোকেলিটি দিয়াৰ পাছত ষ্টেট নেমটো সিলেক্ট কৰি ল'ব ষ্টেট নেমটো সিলেক্ট কৰি লৈছোঁ সিলেক্ট কৰি লোৱাৰ পাছত আপোনাৰ তলফালে আকৌ আহি যাব তলফালে অহাৰ পাছত দেখা পাব চিটি নেম ইয়াত আপোনাৰ চিটি নেমটো দিব লাগিব চিটি নেম দিয়াৰ পাছত ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব আপোনাৰ ডিষ্ট্ৰিক্টটো মই সিলেক্ট কৰি লওঁ আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পাছত তলফালে ইয়াত আপোনালোকৰ মাটি কিমান আছে এইটো বস্তু দিব পাৰে নাইবা নিদিলেও হ'ব দি ল'ব তলফালে দেখাব অনাৰশ্বিপ ডিটেইলছ ইয়াত সিলেক্ট হাউচ অনাৰশ্বিপ আপোনালোকে ইয়াত সিলেক্ট ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ অনাৰ হ'লে অনাৰ দিব যদি ভাড়া ঘৰত আছে তেনেহ'লে ৰেণ্টত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত চাইডত আছে অপচনটো আপুনি নিদিলেও হ'ব আপোনাৰ তলফালে আহি যাব তলফালে অহাৰ পাছত
এভাৰেজ মান্থলি ইনকাম আপোনালোক মাহে কিমান ইনকাম কৰে এইটো পাছত দি দিব এইটো কিমান ইনকাম কৰে আপোনালোক মই দি দিছোঁ দিয়াৰ পাছত আপোনাৰ ডিক্লেৰেশ্যনটো আছে ইয়াৰ এইটো আপোনালোক পঢ়ি চাব পাৰে আপোনালোকে এইটো পাছত টিক মাৰ্ক লগাই দিব এইটো পাছত টিক মাৰ্ক লগাই দিছোঁ টিক মাৰ্ক লগাই দিয়াৰ পাছত আকৌ ওপৰফালে গৈছে তলফালে আহি যাওক তলফালে অহাৰ পাছত দেখা পাব তলফালে কেপচাৰ ওপৰত যোন কেপচাৰ আছে এইটো আপোনালোক চেম টু চেম এইটো পাছত টাইপ কৰি দিব মই টাইপ কৰি দিছোঁ টাইপ কৰি দিয়াৰ পাছত আপোনাৰ তলফালে দেখা পাব সেভ কেনচেল আপোনাৰ সেভটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত নতুন এপ্লিকেশ্যন এটা অ'পেন হৈ যাব এপ্লিকেশ্যন নাম্বাৰ আহিব সেই নাম্বাৰটো আপোনালোক স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব আপোনালোক পাছত চেক কৰিবৰ কাৰণে সুবিধা হ'ব বন্ধুসকল মোৰ ভিডিঅ'টো চাই কেনে পালে ভাল পাইছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বন্ধুসকল আপোনালোক মোৰ ভিডিঅ'বোৰ চাই কিন্তু কমেণ্ট নকৰে কমেণ্ট কৰি আপোনালোকে নিশ্চয় জনাব কেনেকুৱা হৈছে ভাল হৈছে নে বেয়া হৈছে তেতিয়াহে মই আগত ভিডিঅ' বনাই যাবলৈ আগ্ৰহ পাম তেনেহ'লে আজি ভিডিঅ' ইমানেই আৰু সোনকালে লগ পাম তাৰে আশাৰে আজি ভিডিঅ' সামৰণি মাৰিছোঁ জয় আই অসম